DA AI ट्रेडिं एबा कौटि कौटि रां लानानै खारनायनि जाहोनाव आसामनि 6,000 सुबुङा खाफाल हमनांदों। नंगौ, नोंथाङा थारखौनो खोनादों। मिथिनो मोननाय बायदिब्ला आसामनि सानै साथामसो मानसिफोरा मार्च दानाव DA AI ट्रेडिं एपखौ आसामाव फोसावफैदोंमोन। जायनि जाहोनाव बे एपखौ फोसावनो फैनाय मानसिफोरा रोजा रोजा साधारन सुबुंनिफ्राय 3,000 कौटि रां लुथिनानै खारबाय। थारैनो DA AI ट्रेडिं एपआव रोजा रोजा सुबुंफोरानो रां दोननानै खैफोदाव गोग्लैनो गोनां जाबाय। मिथिनो मोननाय बायदिब्ला बे एपखौ आसामाव लाबोग्राफोरा गाहायै जनाक बसुमतारी, सुनिल कुमार गेरन, बर्नाली बरदलै थिरन, निबारानि बरुवामोन होनना मिथिनो मोननाय जादों। बिसोरो जथायै लोगो नांनानै बायदि समाव सावराय मेलनि गेजेरजों DA AI ट्रेडिं एपआव जयेन जानो थाखाय मानसिफोरखौ लब दिन्थियोमोन एबा फोसावदिंना होयोमोन। लोगोसे बे एपआ गोबां अफार होदोंमोन, जायनि जाहोनाव खायफाया लाब, खायफाया बन्द जानायनि उनाव खाफाल हमनो गोनां जादोंमोन। बेनि थाखायनो गुवाहाटी बशिष्ठ थानायाव खहा जाजानाय सुबुंफोरा एजाहार थिसनो, जायनि जाहोनाव जनाक बसुमतारीखौ पुलिसा खानो हायो। बे समाव माखासे दायनिगिरिफोरा खारखोमाना दं होनना मिथिनो मोननाय जायो। गम নোপোৱাকে অসমৰ পৰা বাহিৰাগত এটা ফ্ৰড কোম্পানী এটাই 3,000 কোটি টকা 3,000 কোটি টকা অসমীয়া সাধাৰণ মানুহক লুটি লৈ এইখিনি সমস্যালৈ আমি আজি আপোনালোকৰ ওচৰত আহিব লগা বাধ্য হৈছোঁ। কাৰণ আৰম্ভণিটো মই কৈ দিওঁ, আৰম্ভণি হৈছিলে এটা ট্ৰেডিং এপ, এটা ট্ৰেডিং কোম্পানী, ট্ৰেডিং এপ্লিকেশ্যন এটা। সেই ট্ৰেডিং এপ্লিকেশ্যনত এই কোম্পানী এটা কমিটমেণ্ট কৰিছিলে যে তাত ইনভেষ্টমেণ্ট কৰিলে ভাল এটা ৰিটাৰ্ণ হয়। তেনেকুৱাকৈ ভাল ৰিটাৰ্ণ দিয়াৰ এটা পলিচি তেওঁলোকে বনাই মানুহখিনিক ইনভেষ্টমেণ্ট কৰাৰ কাৰণে তেওঁলোকে খুব মটিভেট কৰিলে। মটিভেট কৰাই তাত ইনভেষ্টমেণ্ট কৰালে। ঠিক সেই বস্তুটো লাহে 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 গৈ ইমান বিশাল হৈ গ'ল এটা সময়ত যে ইয়াত খুব কমেও অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মোটামুটি 6,000 মানুহে ইয়াত এংগেজ হৈ গ'ল। আৰু এইখিনি যিমানখিনি কোম্পানী, এই ফ্ৰড কোম্পানীটোক খুব সহায় কৰোঁতে আমাৰ কিন্তু সাধাৰণ আমাৰ খুব এষ্টাব্লিছড কেইজনমান অসমীয়া মানুহে ইয়াত খুব সহায় কৰিলে। তেওঁলোকৰ জনক বসুমতাৰী তেওঁ বেংকিং ছেক্টৰৰ আছিলে। ঠিক তেনেকৈ সুনীল টেৰং তেওঁ সামাজিক কৰ্মত তেওঁৰ তাত ৰেড বৰ্ড মাৰি থৈ দিয়া থাকে। তেওঁ কিবা প্ৰেচিডেণ্ট, মই একজেক্টলি তেওঁৰ কথাটো মানে কিহৰ প্ৰেচিডেণ্ট সেইটো আৰু একজেক্টলি মই ইণ্ট্ৰডিউচ কৰাই দিব নোৱাৰিম। কিন্তু তেনেকুৱা প্ৰতিষ্ঠিত ব্যক্তি কেইজনে আহি পেলাই যেতিয়া সাধাৰণ মানুহৰ আগত এইবোৰ বস্তু ক'ব, তেতিয়া এপ্লিকেশ্যনটো বিশ্বাস কৰাৰ আগতে সেই মানুহজনক বিশ্বাস কৰিবলৈ মানুহখিনিয়ে তাত এংগেজ হয়। তো তেনেকুৱা ধৰণৰ সাধাৰণ মানুহখিনিক ফচাই তেওঁলোকে জানি শুনিও তেওঁলোকে সেই বস্তুটো জানি শুনিও সেই মানুহখিনিক ফচাই আজি মোটামুটি 3,000 কোটি টকা লুটিবলৈ তেওঁলোকে পলাই ফুটে। আৰক্ষীক অৱগত কৰাইছোঁ, আমি আৰক্ষীৰ কেছ দিছোঁ। কেছ দিয়াৰ পিছত এজন একিউজডক ধৰিলে, জনক বসুমতাৰীক ধৰিলে। জনক বসুমতাৰী এতিয়া বৰ্তমান জেলত আছে। বাকী সুনীল টেৰং, বৰ্ণালী বৰদলৈ, নিভাৰাণী বড়ো তেওঁলোকে এতিয়া বৰ্তমান পলাই আছে।